নমস্কাৰ। আজি মই আবৃত্তি কৰিম প্ৰতিষ্ঠিত কবি আৰু সুলেখক প্ৰাঞ্জল প্ৰতিম বৰাৰ এটি কবিতা। কবিতাৰ শিৰোনাম স্বৰ্গযাত্ৰা। স্বৰ্গযাত্ৰাৰ হেঁপাহ আছেনে আপোনাৰ? যেনেকৈ হেঁপাহ আছে মোৰ, হেঁপাহ আছিল যুধিষ্ঠিৰৰ। মোৰ দৰে বাৰু কেতিয়াবা আপুনি এখন্তেক নিজৰ সতে কথা পাতি চাইছেনে? সুধিছেনে নিজকে প্ৰশ্ন? যুধিষ্ঠিৰ হ'ব পাৰিলেহে আপুনি পাব নেকি স্বৰ্গযাত্ৰাৰ সুযোগ? স্বৰ্গযাত্ৰা বুলিলেই চাগে আপোনাৰ মনলৈ ঢপলিয়াই আহে যুধিষ্ঠিৰ। ধাৰ্মিক যুধিষ্ঠিৰ, দয়ালু যুধিষ্ঠিৰ, নীতিত বিশ্বাসী যুধিষ্ঠিৰ। যুধিষ্ঠিৰ হোৱাৰ হেঁপাহ কৰোঁতেই যদি আপুনি সন্মুখীন হয় নৈতিক প্ৰশ্ন, পাৰিবনে আপুনি পাশা খেলত দেশৰ মাটি বন্ধকীত থ'ব? পাৰিবনে আপুনি সৰলমতী পত্নীক বাজিত লগাব? পাৰিবনে আপুনি পত্নীৰ বস্ত্ৰহৰণ নিৰ্বিবাদে উপভোগ কৰিব? পাৰিবনে আপুনি একেজনী নাৰীক 5 জনৰ মাজত ভাগ বতৰা কৰিব? স্বৰ্গযাত্ৰাৰ লোভত ধৰি ল'লোঁ আপুনি আধুনিক যুধিষ্ঠিৰজন হোৱাৰ কচৰত কৰিলে। ঘৰ মাটি পত্নী পৰিয়াল সবাকে উৎসৰ্গা কৰিলে। কিন্তু পাব জানো স্বৰ্গযাত্ৰাৰ স্বৰ্গসুখ? সত্য আৰু অসত্য, নীতি আৰু অনীতি, সুগন্ধ আৰু দুৰ্গন্ধৰ মাজত যদি আপোনাক বাছি ল'বলৈ কোৱা হয় দুটাৰ মাজত কিবা এটা, যুধিষ্ঠিৰৰ নীতিকেই চাগে আপুনি পোনছাতে গ্ৰহণ কৰিব। পিছে পাৰিবনে অশ্বত্থামা শত কিন্তু ইতি গজ, সঁচাৰে মিছাকৈ মিছাৰে সঁচাকৈ জিকিবলৈ কুৰুক্ষেত্ৰৰূপী জীৱনৰ যুঁজ পাৰিবনে উদঙাই দিব আপোনাৰ চতুৰ চৰিত্ৰ? মই জানো যিমানেই বাগৰিব দিন সিমানে বাঢ়িব আপোনাৰ স্বৰ্গযাত্ৰাৰ লোভ। সেইবাবে আপুনি পোহনীয়া এলচিচিয়ান কুকুৰটোক খুৱাই বোৱাই নুদুকাটো কৰিছে। কি জানিবা সিয়েই আপোনাক মন্ত্ৰীৰ কনভয়টোৰ দৰে বাট দেখুৱাই নিয়ে স্বৰ্গলৈ। স্বৰ্গযাত্ৰাৰ লোভত স্বদেশৰ মাটি বন্ধকীত থলে আপোনাক দেশদ্ৰোহী বুলিব, কলা পতাকা দেখুৱাব। পত্নীক বাজিত লগালে নাৰী সংগঠনে নেওচা দিব। নাৰীৰ বস্ত্ৰহৰণ চকু মুদি সহ্য কৰিলে আপোনাক নপুংসক আখ্যা দিব। মোৰ দৰে স্বৰ্গযাত্ৰাৰ হেঁপাহ আপুনিও কৰক। ধাৰ্মিক হওক, দয়ালু হওক, নীতিত অটল হওক, কিন্তু অনুগ্ৰহ কৰি নকৰিব হেঁপাহ যুধিষ্ঠিৰ হ'ব। ধন্যবাদ।